কোনেও ভবা নাছিল এনেকুৱা এটা দিন আহিব বুলি। জুবিন পত্নী গৰিমায়ো কল্পনাই কৰা নাছিল জুবিনৰ অবৰ্তমানত জুবিনে এৰি থৈ যোৱা সম্পত্তিৰ প্ৰমাণ পত্ৰ এদিন গৰিমাই নিজ হাতেৰে তুলি ল'ব লাগিব বুলি। ন্যায়ালয়ে সদায় প্ৰমাণহে বিচাৰে, ন্যায়ালয়ত আবেগৰ কোনো স্থান নাই। নিয়তিৰ বিধান যে কেতিয়াবা কেতিয়াবা বৰ বেদনাদায়ক আৰু কষ্টকৰ হৈ পৰে, আজি সেয়াই হ'ল। জুবিন গাৰ্গৰ হত্যাৰ পাছত আদালতত চলি থকা ন্যায়িক যুঁজৰ মাজতেই অধিবক্তাই পত্নী গৰিমা গাৰ্গক হস্তান্তৰ কৰিলে জুবিন গাৰ্গৰ সম্পত্তিৰ প্ৰমাণ পত্ৰ। লগে লগেই গৰিমাৰ দুচকুৰ কাজল ফালি ওলাই আহিল দুধাৰি চকুলো। সময়বোৰ কেতিয়াবা কেতিয়াবা বৰ নিষ্ঠুৰ হৈ পৰে, কেতিয়াবা হৈ পৰে অসহায়। ভিৰৰ মাজত থাকি হাঁহি ধেমালিৰে পাৰ হৈ যোৱা দিনবোৰত হঠাতেই আহি পৰে কলীয়া ডাৱৰ, তেতিয়াই স্তব্ধ হৈ যায় জীৱন চক্ৰ। তথাপি নিজানে নিতানে আগুৱাই গৈ থাকে জীৱন। অনুপম জীৱনীও আনে ব্যথা, যন্ত্ৰণা কিম্বা বিৰহ। জুবিন গাৰ্গ আমাৰ মাজৰ পৰা নোহোৱা হোৱা আজি 10 মাহ হ'বৰ হ'ল। বিশেষ আদালতত হত্যাৰ বিচাৰ প্ৰক্ৰিয়া অব্যাহত। প্ৰায় প্ৰতিদিনেই চলি আছে জুবিন গাৰ্গৰ হত্যাৰ গোচৰৰ শুনানি পৰ্ব। আজিও আদালতত সাক্ষ্যদান কৰে দুগৰাকী এজাহাৰকাৰীয়ে। তাৰ মাজতেই 1 জুলাই দিনটো আছিল বিশেষ, কিয়নো ফাষ্ট ট্ৰেক আদালতত জুবিন গাৰ্গৰ হত্যাৰ গোচৰৰ বিচাৰ অব্যাহত থকাৰ মাজতেই অধিবক্তাই হস্তান্তৰ কৰিলে জুবিন গাৰ্গৰ সম্পত্তিৰ প্ৰমাণ পত্ৰ। পুৱা আদালতত উপস্থিত হোৱা গৰিমা গাৰ্গৰ হাতত আইনৰ বিধি মানি আনুষ্ঠানিকভাৱে অধিবক্তাই 23 জুনত আদালতে জাৰি কৰা সম্পত্তি হস্তান্তৰকৰণৰ নিৰ্দেশনা মতে সম্পত্তিৰ প্ৰমাণ পত্ৰ অৰ্পণ কৰে। এই প্ৰমাণ পত্ৰ অৰ্পণ কৰি অধিবক্তাই কয়, চাৰ্টিফিকেটখন গৰিমা শইকীয়া গাৰ্গৰ হাতত অৰ্পণ কৰা হ'ল কোৰ্টৰ ফালৰ পৰা। যোৱা 22 তাৰিখে অৰ্ডাৰটো হৈ গৈছিল, সেইদিনা তেখেত নাছিল কাৰণে আজি প্ৰদান কৰা হ'ল। লগতে বেংকৰখিনিও জুবিন গাৰ্গৰ মৃত্যুৰ পিছত উত্তৰাধিকাৰী হিচাপে গৰিমা গাৰ্গলৈ হস্তান্তৰ কৰা হ'ল। উল্লেখযোগ্য যে আপোন ভোলা সকলো মানুহকেই সহজে বিশ্বাস কৰা জুবিন গাৰ্গৰ বেংকত নাছিল কষ্ট অনুসৰি অৰ্জন কৰা ধন। টকা পইচাৰ কথা নাভাবি মানুহৰ কথাকেই ভবা, সমাজৰ কথা ভবা, অসমৰ কথা চিন্তা কৰা জুবিন গাৰ্গে প্ৰায় 3টা দশক কালত 40,000 গান গোৱাৰ লগতে আন আন কাম কৰি বেংকত জমা থকা টকাৰ পৰিমাণ আছিল মাত্ৰ 9,63,000 টকা। ইয়াৰ ভিতৰত মুম্বাই চাৰ্টাৰ্ড বেংকৰ 2টা একাউণ্টত জমা থকা ধনৰ পৰিমাণ 4,51,000 টকা। ফাঁচী বজাৰৰ ICICI বেংকত আছিল 1,67,000 টকা। আনহাতে মিউচুৱেল ফাণ্ডত বিনিয়োগ কৰা ধনৰ পৰিমাণ মাত্ৰ 3,45,000 টকা। আজি আটাইখিনি ধন গৰিমা শইকীয়া গাৰ্গে ব্যৱহাৰ কৰিব পাৰিব বুলি আদালতে প্ৰমাণ পত্ৰ প্ৰদান কৰে। এক শোকাকুল পৰিৱেশৰ মাজতেই গৰিমা গাৰ্গে সম্পত্তিৰ প্ৰমাণ পত্ৰ হাতত লোৱাৰ লগে লগেই দুধাৰে বৈ আহিল দুচকুৰে চকুলো। থোকাথুকি মাতেৰে ক'লে, এয়া মোৰ বাবে এটা মানসিক যুদ্ধ। এনেকুৱা এটা দিন আহিব বুলি মই জীৱনত ভবাই নাছিলো। এয়া মোৰ বাবে কষ্টকৰ সময়। জুবিনে যেনেকৈ কামখিনি কৰিব যাবলৈ বিচাৰিছিল ময়ো তেনেকৈ কৰি যাম। জুবিনে যেনেকৈ কৈছিল, মই নিজৰ কাৰণে একোৱেই নাৰাখোঁ, ময়ো নিজৰ কাৰণে একো ৰাখি নাযাওঁ। দায়িত্ব আৰু কৰ্তব্যবোৰ পালন কৰি তেওঁ বিচৰা ধৰণে মানুহৰ বাবে কেৱল কাম কৰি যাম। কান্দি কান্দি গৰিমাই লগতে কয়, যিখিনি কৰিছিলোঁ আমি একেলগেই কৰিছিলোঁ, একেলগেই থাকিম বুলি। এতিয়া এইখিনিলৈ একেবাৰেই শান্তি পোৱা নাই। বহুত কষ্টকৰ সময় এইটো। এইবোৰ বস্তু এনেদৰে জীৱনত নালাগিছিল, কেতিয়াও বিচৰা নাছিলোঁ। আজি হাতত পৰিলে চাৰ্টিফিকেটখন, কিন্তু এইটো এটা বহুত মানসিক এটা যুদ্ধ মোৰ নিজৰ লগত। হাতত পালোঁ যদিও মই সেইটো মানে কেতিয়াও মোৰ কাৰণে সফলতা আৰু এইটো পৰ্যায় পামহি বুলি কেতিয়াও ভবা নাছিলোঁ আচলতে জীৱনত। আনকি যিজন অফিচাৰে মোক হেণ্ড অভাৰ কৰিছে তেখেতেও সেইটোৱে কথা কৈছে। আৰু যিখিনি কৰিছিলোঁ একেলগে থাকিম বুলি, এতিয়া এইখিনি লৈ মই শান্তি কেতিয়াও পোৱা নাই একেবাৰে। মই একো ক'ব নোৱাৰিম এতিয়া। কষ্টকৰ সময় এইটো, বহুত কষ্টকৰ সময়। এইবোৰ বস্তু এনেকৈ নালাগিছিল আচলতে জীৱনত, কেতিয়াও বিচৰা নাছিলোঁ এনেকৈ। কামখিনি কৰি দিছে কোৰ্টে, ধন্যবাদ জনাইছোঁ কোৰ্টক। আৰু কি ক'ম আৰু বাকী তেওঁৰ কামখিনি কৰি যাবলৈ এতিয়া চেষ্টা কৰিম, সেইটোৱে আৰু।
তেওঁ যিখিনি বিচাৰিছিলে সেইখিনি কাম তেনেকৈ কৰি যাবলৈ চেষ্টা কৰিম। তেওঁ যেনেকৈ কৈছিলে নিজৰ কাৰণে একো নাৰাখোঁ, ময়ো একো ৰাখি নাযাওঁ। এই সকলোবোৰ যেনেকৈ পাৰোঁ নিজৰ দায়িত্ব কৰ্তব্যখিনি পৰিয়ালৰ প্ৰতি কৰি মই যেনেকৈ তেওঁ মানুহৰ বাবে বিচাৰিছিলে সেইখিনি মাত্ৰ মোক গাইডেঞ্চ দি যাওক তেওঁ, সেইটোৱে মই কামনা কৰিছোঁ, মই প্ৰাৰ্থনা কৰিছোঁ। সেইখিনি গাইডেঞ্চ দিলে মই তেনেকৈ কৰি যাম সকলোখিনি। তেনেধৰণেই ৰাখিছিলে তেওঁ, সকলো নিজৰ কাৰণে একো চিন্তাই নকৰিলে আচলতে ভালকৈ। আৰু ময়ো আচলতে ইমান তেনেকুৱা ধৰণৰ নাছিলোঁ। মই তেওঁ যেনেকৈ আছিলে তেওঁৰ লগত মই তেনেকেই থাকিবলৈ শিকিলোঁ। আৰু সকলোবোৰ আচলতে বেলেগে চব চলাই থাকিলে, কথাবোৰ চব তেনেকুৱা হৈ থাকিলে, খেলি মেলি আমাৰে ভুল হ'ল এইবোৰ বস্তু। আমি বিশ্বাস কৰিব নালাগিছিল মানুহক, আমি বিশ্বাস কৰিব নালাগিছিল। যে আপোনাৰ 18 তাৰিখে পাছ কৰিছিলে, তাৰপিছত যিখিনি আপোনাৰ ছাকচেছন চাৰ্টিফিকেটৰ প্ৰক্ৰিয়াৰ কাম আছিলে, অফিচিয়েল কাম আছিলে, সেইখিনি আপোনাৰ 22 তাৰিখে আপোনাৰ সম্পন্ন হ'ল। কিন্তু গৰিমা বৈ দুদিন আহিব পৰা নাছিলে। গতিকে যিহেতু তেখেতে লিগেল হেয়াৰ হয় আৰু ছাকচেছৰ হিচাপে তেখেত জুবিন গাৰ্গৰ আছে, গতিকে তেখেতক আজি এখন চাৰ্টিফিকেট অফিচিয়েলি প্ৰদান কৰা হ'ল। সেইখন আজি অফিচিয়েলি প্ৰদান কৰা হ'ল। তাত আপোনাৰ জুবিন গাৰ্গৰ বেংকৰ একাউণ্টত থকা যিখিনি টকা আছে, সেই টকাখিনিৰ সম্পূৰ্ণ উত্তৰাধিকাৰী হিচাপে গৰিমা বৌক আজি এইটো স্বীকৃতি দিয়া হ'ল। আৰু আটাইতকৈ দুখৰ কথা এইটোৱে যে চবতছে মানে আটাইতকৈ দুখ লাগিল বা বেয়া লাগিল, হয় মই এজন অধিবক্তা হিচাপে ইয়াত লাগি আছোঁ, তথাপি এজন ব্যক্তি হিচাপে বা জুবিন গাৰ্গৰ অনুৰাগী হিচাপে এটা বস্তু দুখ পালোঁ, য'ত জুবিন গাৰ্গৰ একাউণ্টত মাত্ৰ 9,63,780 ৰুপিজ অকল আছে, য'ত 4টা একাউণ্টত। আৰু বাকী আপোনাৰ তেখেতৰ আৰু কিছুমান কাম বাকী আছে। ধৰক যেনেকৈ তেখেতৰ এটা মিউজিক LLP আছিলে, তো সেই মিউজিক LLPটো আপোনাৰ বিশেষকৈ সিদ্ধাৰ্থ শৰ্মা, জুবিন গাৰ্গ আৰু আপোনাৰ তাৰছে মিট্টল, তেখেতসকলৰ 3জনৰ মিলি এটা জুবিন গাৰ্গ মিউজিক LLP আছিলে, য'ত আপোনাৰ জুবিন গাৰ্গৰ শ্বেয়াৰ আছিলে 60%, তাৰছে মিট্টলৰ শ্বেয়াৰ আছিলে 25% আৰু 15% শ্বেয়াৰ আছিলে সিদ্ধাৰ্থ শৰ্মা। তো সেই বস্তুটো যিখন আপোনাৰ LLP আছিলে, তো সেইটো মুম্বাইত ৰেজিষ্ট্ৰেশ্যন হৈ আছে। গতিকে তাত এটা ডিফিকাল্টি আছে কি আপোনাৰ সেইখন ছাকচেছন এক্টৰ আণ্ডাৰত নাহে। ছাকচেছন এক্টৰ আণ্ডাৰত অকল আপোনাৰ যিখিনি বেংকৰ প্ৰপাৰ্টি আছে বা বেংকৰ একাউণ্টত যিখিনি টকা আছে সেইখিনিহে আহিব। আৰু বাকী যিখিনি আপোনাৰ LLPত আছে, মিউজিক LLPৰ সেই LLPখিনি কৰিবলৈ হ'লে সেইখন আগে ৰিভ'ক কৰিব লাগিব। ৰিভ'ক কৰাৰ পিছতে সেইখন নতুনকৈ কৰিব পৰা যাব, য'ত গৰিমা হাজৰিকাই তাত আহি নিজৰ উত্তৰাধিকাৰীটো প্ৰমাণ কৰিব পাৰিব। কিন্তু সেইটো কাৰণে সময় লাগিব এতিয়া। আৰু লগতে সিদ্ধাৰ্থ শৰ্মাই যিহেতুকে যথেষ্ট পইচা মাৰিছিলে জুবিন গাৰ্গৰ, সেই ধনখিনি গৰিমা গাৰ্গে পোৱাৰ কিবা সম্ভাৱনা থাকিবনে নাথাকিব? কেনেকুৱা হয়? ধৰক আপোনাৰ যিখিনি পইচা এটা আপুনি ক'লে গমেই পাইছে, মানে আপোনাৰ সিদ্ধাৰ্থ শৰ্মাৰ যিখিনি সম্পত্তি আছে, সিদ্ধাৰ্থ শৰ্মাৰ আপোনাৰ মহাবীৰ একুৱা বৰ্তমান এটাচ কৰা আছে বা তেখেতৰ বেংক একাউণ্টখিনি এটাচ কৰা আছে। তো গতিকে এই টকাখিনি যিখিনি আছে সেইখিনি এণ্ড অফ দ্য ডে, মানে যেতিয়া কোৰ্টত কেছটো খতম হ'ব বা ভাৰ্ডিক্ট আপোনাৰ চুনামা হ'ব, তাৰপিছত সেই পইচাখিনি যদি আপুনি সিহঁতে প্ৰুভ কৰিব নোৱাৰে যে সেই টকাখিনি সিহঁতৰ আছিল, সেইখিনি পইচা সিহঁতে তেতিয়া আপোনাৰ কোৰ্টে জব কৰিব পাৰিব। আৰু জব কৰাৰ পিছত এণ্ড অফ দ্য ডে সেইখিনি গভমেণ্টে আপোনাৰ যদি প্ৰুভ হৈ যায় গোটেইখিনি, তেতিয়াহ'লে গৰিমা হাজৰিকাক অৰ্পণ কৰিব পাৰিব। আৰু সাক্ষীৰ ক্ষেত্ৰত কেনেকুৱা ধৰণৰ চলি আছে? বৰ্তমান আজি আপোনালোকৰ 26 নম্বৰ সাক্ষীজন লৈ আছে। আপোনাৰ যিহেতু ৰবি শৰ্মা 25 নম্বৰ আছিল, কিন্তু তেখেতৰ এতিয়া কমপ্লিট হোৱা নাই, তেখেতৰ আৰু অলপ বাকী আছে। তো তেখেতৰ পৰহি 3 তাৰিখে হ'ব। কিন্তু বৰ্তমানলৈকে আপোনাৰ 24জন কমপ্লিট হ'ল। আজি 26 নম্বৰ সাক্ষীজন চলি আছে আৰু 25 নম্বৰ সাক্ষীজন ৰবি শৰ্মা, তো তেখেতৰ অলপ বাকী আছে। তো আপোনাৰ 3 তাৰিখে তেখেতৰো সম্পূৰ্ণ হ'ব। বৰ্তমান আপোনাৰ এজাহাৰ দিয়া সাক্ষীখিনি সাক্ষ্য গ্ৰহণ কৰা হৈছে। তো আগন্তুক দিনত বাকী যিখিনি সাক্ষী আছে ষ্টেপ বাই ষ্টেপ হিচাপে আপোনাৰ চামন ইছ্যু কৰিব আৰু বাকীখিনিক মতা হ'ব। ইয়াৰ পাছতে চিকিৎসকৰ দলটো মতা হ'ব পাৰে? হয়, আপোনাৰ তেনেকৈ ধৰক এতিয়া সেইখিনি প্ৰজিকিউশ্যনৰ ফালৰ পৰা ডিচাইড কৰা হ'ব। আৰু যিখিনি ধৰক আপোনালোকৰ সাক্ষীটো আপোনাৰ 394 সাক্ষী আছে, তো গতিকে এটা বহুত বেছি সাক্ষী আছে। তো তাৰ পৰা যিখিনি ইম্পৰ্টেণ্ট হয় আটাইতকৈ, তো সাক্ষীখিনি মতা হ'ব। তাত আপোনাৰ মেডিকেল উইটনেছ যিখিনি আছে, ধৰক প্ৰবাসী অসমীয়া যিখিনি আছে, তো সেই প্ৰবাসী অসমীয়াখিনিকো মতা হ'ব। আৰু সেইখিনি আপোনাৰ কেতিয়া মতা হ'ব বা কি কৰিব সেইখিনি কোৰ্টৰ পৰা চামন দিয়া হ'ব, তেতিয়া আপোনালোকে নিশ্চয় গম পাব। কমেণ্টত জনাওক আপোনাৰ মতামত, ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টোত এটা লাইক কৰি দিব। পুনৰ লগ পাম আন এটা নতুন খবৰৰ সৈতে। যদি আপুনি নতুনকৈ আমাৰ চেনেলটো চাবলৈ আৰম্ভ কৰিছে, তেনেহ'লে এনেধৰণৰ খবৰৰ বাবে ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টোত এটা লাইক কৰি দিব।